ভাল মানুহেও কিয় দুখ পায়। এদিন নাৰদে ভগৱান বিষ্ণুক প্ৰণাম কৰি সুধিলে, প্ৰভু, পৃথিৱীত বহু সৎ আৰু দয়ালু মানুহ আছে। তেওঁলোকে আনৰ উপকাৰ কৰে, অন্যায় নকৰে। তথাপিও মৃত্যুৰ সময়ত বা মৃত্যুৰ পাছত যমপুৰীত কিছুমান মানুহে দুখ ভোগ কৰা দেখা যায়। এনে কিয় হয়? ভগৱান বিষ্ণুৱে মৃদু হাঁহি মাৰি ক'লে, নাৰদ, মানুহে কেৱল এটা জীৱন দেখে, কিন্তু কৰ্মৰ হিচাপ বহু জন্মলৈকে চলি থাকে। নাৰদ মুনি আচৰিত হৈ সুধিলে, তেন্তে সৎ মানুহেও দুখ ভোগ কৰিব পাৰে? বিষ্ণুৱে ক'লে, হয় নাৰদ, বহু সময়ত বৰ্তমান জীৱনত সৎ হোৱা মানুহেও অতীতৰ কিছু কৰ্মফল ভোগ কৰে, কিন্তু সৎকৰ্মই সেই দুখ কমাই আনে আৰু তেওঁলোকক মুক্তিৰ পথত আগবঢ়ায়। তাৰ পিছতে বিষ্ণুৱে ক'লে, সোণ জুইত পৰিলে যেনেকৈ অধিক উজ্জ্বল হয়, তেনেকৈ সৎ মানুহেও দুখৰ মাজেৰে অধিক পবিত্ৰ আৰু শক্তিশালী হয়। এই কথা শুনি নাৰদ মুনি বুজি পালে যে দুখ সদায় শাস্তি নহয়, বহু সময়ত ই আত্মাৰ শুদ্ধি আৰু কৰ্মফলৰ অংশ। শিক্ষা: কৰ্মফলৰ নিয়মৰ পৰা কোনেও ৰক্ষা পাব নোৱাৰে। দুখৰ সময়ত ধৈৰ্য ধৰি সৎ পথত থাকিলে শেষত শুভ ফল লাভ হয়।